নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মানে বন্ধুসকল মনটো বহুত ভাল, গম পাইছেনে? মানে কি বহুত ফূৰ্তি লাগি আছে। আজি মাঘৰ বিহুতে কপালখন ফুলিয়ে গ'ল, একেবাৰে ফুলিলে মানে বহুত ডাঙৰকৈ ফুলিলে। কেলৈ ফুলিলে কৈ আছোঁ বাৰু, খন্তেক পিছত আপোনাক দেখাই আছোঁ কেলৈ ফুলিলে, কি হ'ল কথাটো। আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৱে ভাল। মোৰতো বিন্দাছ, মানে কি আৰু কি ক'ম, একদম কপাল চপাল ফুলি গৈছে দেই। কপাল কেলৈ ফুলিছে আপোনালোকক দেখাইছোঁ ৰ'ব। মানে কালি আমাৰ ইয়াত মানে কালি খেল এখন হৈছিলে, গম পায়নে? বহুত আমাৰ মাঘৰ বিহু উপলক্ষে এখন লটাৰী খেল হৈছিলে। খেলখনত মানে টিকট লৈছিলোঁ, টিকটত মানে পাই গ'লোঁ নহয়, গম পাইছেনে? পালোঁ মানে বহুতখিনি পালোঁ বস্তু, এগাল পাই গ'লোঁ বস্তু। এতিয়া মানে কি বস্তুখিনি মানুহবোৰক দিছোঁ, চবকে দি মেলি আছে অলপ, সেইখিনিকে আপোনালোকক দেখাম। আৰু অলপ মানে কি হ'ল, দিয়া মেলা মানে কি ওচৰত যোন আহিছে ন, কিবি খাবলৈ কৰিবলৈ মিঠাই চিঠাই একদম এইবিলাক পিঠা চিঠা ঢেৰ পালোঁ, মানে ঢেৰ মানে বহুত পালোঁ। বহুত মানে কি এতিয়া বহুত পালোঁ যদিও এতিয়া মানে কমি গৈছে, চবেই খাইছে ন, চবকে খুৱাইছোঁ আৰু কিনো বিহু বুলি খাব লাগে চবেই। আৰু মানে কি চবতকৈ ডাঙৰ ইণ্টাৰেষ্টিং কথাটো কি হ'ল, মানে বহী এখন লৈছিলোঁ 1000 টকা দি, গম পাই এনেকৈ। বহীখনত এতিয়া মানে নাম নাইকিয়া হৈ গ'ল নহয়, লিখি আছোঁ নামবিলাক শেষ হৈ গৈছে। কাৰ নাম কিমান লিখিব? শেষত লিখিছোঁ নেপালেও খাম, মানে পালেও খাম, ভগাই খাম, মানে অকলে খাম, কিবা কিবি চব লিখি দিছিলোঁ। পাই গ'লোঁ নহয় পালে খাম বুলি লিখা টিকটটোত, মানে সেইটোত পাই গ'লোঁ। গোটেই কি আৰু কি মানে কি ক'ব আৰু, লাজেই লাগি গৈছে, গম পায়নে? এতিয়া আপোনালোকে দেখাওঁ বস্তুখিনি চাওক কি পালোঁ। বস্তুখিনি চাই লওক আপোনালোকে, একদম বহুত বস্তু পালোঁ। একদম বাৰাণ্ডাতে মেলি থৈছোঁ। আমাৰ এই কি ক'ব আৰু, মানে কি ভিডিঅ'টো অথনিয়ে বনাম বুলি আহিছিলোঁ, গম পায়নে? আমাৰ মানুহজনীয়ে এইবিলাক মচিলে, একদম ঘৰ মচিছে, মানে পূৰা মচিছে, একদম ঘৰটো গোটেইটো মচি দিলে, গম পায়। আমাৰ কেঁচা ঘৰ যে দুই এদিনতে লেতেৰা হৈ যায় মানে। আৰু বস্তুখিনি চাই লওক আহক, বস্তু দেখিছে নাই এইবিলাক। প্ৰথমে এইটোৱে মালটো, এইটো মেইন মাল দেই। এইটো খাই মই ভাল পাওঁ, মানে কি এইটো মোক লাগে, কেতিয়াবা খাওঁ। এইটো নহৰু, আৰু মানে কি এইবিলাক বস্তু নহৰু। এইপিনে এনে কাঠ আলু দিছে নাই, কাঠ আলু নহৰু, মানে বহুত বস্তু পালোঁ, গম পায়নে? মানে কি হ'ল, পিঠা দিছে নে, পিঠাই বহুত পালোঁ। এইপিনে আছে জহা চাউল দেখিবলৈ পাইছে, লিখা আছে এইটো জহা চাউল। এইপিনে এইখিনি হৈছে আৰৈ বৰা চাউলটো বৰ এটা খাই মানে কি খাব নোৱাৰোঁ বেছি। আৰু এইপিনে হৈছে এইখিনি পিঠা, আৰু এইপিনে মানে লছ কৰা এইটো মালটো ভাল দেই, এইটো ভাল পাওঁ। এই তিল পিঠা আছে বুলিছে, আৰু আছে ভিতৰত সোমাই আছে তিল পিঠা। এইপিনে এইটো সাদৰ গুড়ি, এইটো বৰকৈ খাব নোৱাৰি দেই, পেট চেট বেয়া কৰি দিয়ে সাদৰ গুড়ি। এইপিনে এইটো তিলৰ লাড়ুটো কিন্তু ভাল লাগে দেই। আৰু আপোনালোকে চাবলৈ পাব এইটো পিঁয়াজ, এইপিনে তিল পিঠা। মানে হাঁহ এটা পালোঁ, হাঁহটো এতিয়া নেদেখা, মানে কি আৰু গোটেই এইবিলাক লেতেৰা কৰি দিব। এইটো লৈ আহিলে ইয়াত হাঁহটো বান্ধি থোৱা আছে ক'ৰবাত দেই। হাঁহ এটা, ৰৌ মাছ পাইছিলোঁ এটা, আকৌ কণী চণী এইবিলাক মানে ঢেৰ, আৰু মানুহক দিলোঁ আৰু, কিন্তু নামটোৱে দিলোঁ ন, ভগাই খাম বুলি, সেইকাৰণে দিয়া হয়। এইটো হাঁহ এটা আছে ৰ'ব, আপোনালোকে হাঁহটো দেখাইছোঁ ৰ'ব। এই মজা, হাঁহটো দেখাইছোঁ ৰ'ব। এইটো বান্ধি থৈছোঁ, এইটো বান্ধি থৈছোঁ। এইটো ৰাতিকৈ খাম বুলি ভাবিছোঁ আৰু, ৰাতিকৈ পূৰাত দিম আজি। মানে কি হ'ল, মজা লাগিব আজি। আৰু এইবিলাক বস্তুবিলাক দেখুওৱা নহ'লে নহয়। এইপিনে কোমোৰা, বহুত মানে কি ক'ম আৰু, মানে আজি পূৰা ফূৰ্তি লাগি আছে ন। আজি মানে অকল বজাৰলৈ গ'লোঁ, গম মানে আলু আনিছোঁ, আলুটো তেওঁলোকে নাই দিয়া, দাইলটো আনিছোঁ, আলুটো আনিছোঁ, আৰু চব্জি দুটামান আনিলোঁ। আৰু বজাৰৰ পৰা হালধিলৈকে দিছে, হালধি দিছে নে, এইটো হালধি পেকেট। পিঠাটো বেছি দিছিলে, বহুত দিছিলে পিঠা, মানুহক দিলোঁ, মানে খাবলৈও দিয়া হ'ল বহুতকে। এই হুৰুম আছে, হুৰুমটো আজিকালি ল'ৰা ছোৱালীয়ে, আপোনালোকে চাওক হুৰুম বোলা বস্তুটো আজিকালি ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায়, বহুতে চিনি নাপায়, সৰু ল'ৰা ছোৱালীয়ে। হুৰুম, এইটো এইপিনে মুড়ি, চবৰে ধৰক কেইবা পেকেট আছিলে দেই, বহুত আছিলে। মই আপোনালোকক দেখাবলৈ বুলি এনেই কমকৈ উলিয়াইছিলোঁ। চাউল মানে বহুত আছিলে, আৰু আছিলে চাউল, এই তামোললৈকে দিছিলে। মানে কি সেইবিলাক নাই দেখুৱা, এনেই আপোনালোকক অলপ দেখাই দিছোঁ বস্তুবিলাক। বহুত বস্তু পাইছিলোঁ। আদাও দিছে নে, আদা, কিন্তু এইটো মানে কি, এইটো মৰাণ আদা বুলি কয় যে, সেইটো আদা দিয়ে। যি কি নহয়, এই আদাটো ভাল, মানে ইটো আদাতকৈ অলপ এইটো ভাল বস্তু হয়। কিন্তু পকা মিঠৈ আছে অলপ। ইমানেই আৰু বস্তু পাইছিলোঁ, কিন্তু দেই বহুত বুলিয়ে ভাবিছোঁ। মানে কি কপালত পোৱা ন, অকণমান পালেও ভাল লাগে। সেইটো পিঠাগুড়ি হয়, ভজা পিঠাটো খাই ভাল লাগে দেই, যি কি নহওক ভজা পিঠাটো খাই ভাল লাগে। মানে বন্ধুসকল
ভিডিঅ'টো ইমানেই আৰু মানে কি বস্তুখিনি দেখালোঁ আৰু মনটো ভাল লাগি আছে ন আজি বহুত ভাল লাগি আছে সেইকাৰণে বস্তুখিনি দেখাই দিলোঁ আপোনালোকক এতিয়া মানে কি আৰু মোৰ অকণমান ফূৰ্তি কৰিব লাগিবতো আজি মাঘৰ বিহু ন আজিতো ভোজটো খোৱা হ'ল বা ভোজ খানা চানা আকৌ ৰাতিকৈ আকৌ অলপ ৰাতিটো আজি ৰখিব লাগিব ন চুৰটো আজিকালি চুৰটো নকৰোঁ বাৰু আগতে কৰিছিলোঁ খুব কৰিছিলোঁ আজিকালি চুৰটো কৰিবলৈ বাদ দিলোঁ ন বস্তুবোৰ দাম হৈ গ'ল যে হাঁহ এটা চুৰ কৰিলে মানে কি 500-600 গুচি যায় ন মানুহক সেইকাৰণে আজিকালি এইবিলাক কৰিবলৈ বাদ দি দিলোঁ আৰু আজিকালি সেইবিলাক এবাৰিলোঁ এনেই মানে আৰু ভেলাঘৰতে থাকোঁ অলপ মই মানে কি আৰু ৰাতিটো থাকিবলৈ মন নোযোৱা হ'ল আজিকালি হ'লেও থাকোঁ বিহুৰ আৰু মানে কি আজিকালি চবতকৈ এটা ডাঙৰ কথা হয় কি হৈছে গম মানে পিনে এতিয়া ধৰক গান বাজিছে লেফ্টটোলৈ লগাইছে এইবিলাক লগাব নালাগে দেই বেয়া কথা এইবিলাক হিন্দী গানবিলাক আজি বিহু হয় ন বিহু গান লগাওক চবেই ফূৰ্তি কৰক সকলোলৈকে বিহু শুভেচ্ছা থাকিল ভোগালী বিহুটো ভালে ভালে যাওক সকলোৱে আৰু যাতে একো নহওক বৰকৈ মদ চদ খাই হুলস্থুল নকৰিব আৰু দেই হ'ব আজিলৈ বাই 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 বাই